আগৰ পাৰ্টটোত আপোনালোকক একুৱেটিক গেলেৰী দেখালোঁ আৰু এতিয়া দেখুৱাম ৰবটিক্স গেলেৰী। গেলেৰীটোৰ সন্মুখতে এটা ট্ৰান্সফৰ্মাৰ মডেলে আপোনালোকক স্বাগতম জনাব আৰু বাওঁফালে এখন ৰবো কেফে পাব য'ত আপোনালোকৰ অৰ্ডাৰ ৰবটে ছাৰ্ভ কৰিব। সোমাই গৈ প্ৰথমেই দেখিব এই ৱেলকাম ডান্স কৰি দেখুওৱা ৰবটটো, কিন্তু এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শ্ব'টো হয়। 1 বজাত এটা শ্ব' হ'ব, কিন্তু তাৰ বাবে বহুত সময় থকাৰ বাবে আমি আগুৱাই গ'লোঁ। এইটো এটা ইণ্টাৰেক্টিভ ৰবট যাক আমি কুৱেশ্যন সুধিব পাৰোঁ আৰু ই আমাক উত্তৰো দিয়ে। ৰবটিক্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সংমিশ্ৰণৰ ই এটা পাৰফেক্ট উদাহৰণ। এই ছায়েন্স চিটিৰ ৰবটিক্স গেলেৰী ফিউচাৰিষ্টিক টেকন'লজি আৰু ৰবটিক্সৰ আমেজিং এক্সিবিটৰ বাবে ফেমাছ হয়। ইয়াত বহুত ধৰণৰ ৰবটছ আছে যিবোৰৰ সৈতে আমি ইণ্টাৰেক্ট কৰিব পাৰোঁ, আৰু এই গেলেৰীটোৰ মেইন ফ'কাছ হ'ল ৰবটিক্সৰ ডেভেলপমেণ্ট আৰু সিহঁতৰ ৰিয়েল লাইফ এপ্লিকেশ্যনবোৰ আমাক দেখুওৱা। সোমাই গৈ বাওঁহাতে পাব হিষ্ট্ৰী গেলেৰী, য'ত জানিবলৈ পোৱা যায় ৰবটছৰ হিষ্ট্ৰীৰ বিষয়ে কিছু কথা। ৰবটছৰ ইভলিউশ্যনবিলাক চাওকচোন আপোনালোকে। বৰ্তমানৰ যুগত ক'ত ব্যৱহাৰ নহয় ৰবটছ? ডেইলি লাইফ, খেতি পথাৰ, ইণ্ডাষ্ট্ৰী, বিজনেছ, মহাকাশ গৱেষণা, ডিফেন্স, প্ৰতিটো ফিল্ডতে ৰবটছ এক অপৰিহাৰ্য অংগ। মেডিকেল লাইনততো ৰবটছে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। তাৰ উপৰিও অলপ এণ্টাৰটেইনমেণ্টৰ বাবে কিছু ৰব' এক্টিভিটিজো কৰা হয়, যেনে ধৰক ৰবটছৰ মাজত ফুটবল খেলোৱা, ফাইট কৰোৱা, ডান্স কৰোৱা ইত্যাদি, আৰু লগতে এটা বেডমিণ্টন খেলিব পৰা ৰবটছো ইয়াত ৰাখিছে। চাই যাওকচোন আপোনালোকে। এইকেইটা হৈছে ক্লাইম্বিং ৰবটছ। দেখিছে ইয়াৰে কেইটামান ডিফেন্সৰ কামত ব্যৱহাৰ কৰা হয় আৰু কিছুমান আমাৰ ডেইলি লাইফৰ কাম, যেনে ধৰক ওখ ওখ বিল্ডিঙৰ গ্লাছ চাফা কৰা কাম কৰা কেইটামান ৰবটছৰ আৰ্হি। I'm now robot and these are my siblings. We are going to perform very famous song Ta 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 Ta. Let's get started. Please join us. আহক এতিয়া অলপ ৰবো ডান্সৰ উপভোগ কৰোঁ। আৰু এটা গেলেৰীত দেখা পাব ইঞ্জিনিয়াৰিঙৰ কিছু ষ্টুডেণ্টে সাজি উলিওৱা কেইটামান ৰবট। এইটো যে দেখিছে, এইটো হৈছে ভাৰতৰ প্ৰথমটো পিক' ছেটেলাইট, যাক কেইজনমান ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে সাজি উলিয়াইছে। সঁচাই এই গেলেৰীটোৰ ভিতৰত আহিলে আমাৰ ভৱিষ্যত কেনেধৰণৰ হ'ব গৈ আছে তাৰ এটা আভাস পোৱা যায়। ৰবটিক্স গেলেৰী শেষ। এতিয়া আমি নেক্সট লোকেশ্যনত যাম, সেইটো পাৰ্ট আপুনি নেক্সট ভিডিঅ'টোত পাব।